কি এত সদা সদা পইচা লাগে কিবা নহয় ডক্টৰ হাত কৰি নাই কাম কৰি খাব কাৰণে কামক যাবা আসি মই তোমাক এটা কথা যাম বাসা আমার ধরে মানুষকে চলবে লাগবে দে মই ভাল পালে তো কামো নহদাল যা ময়ে যাম যা বাসার নেগলি কিনকে হব ঘরখান কিনকে চলবে কেইদিনমান যাচোন তই মই ভাল পালে তোক নহদাল যা তারপরে তুমি ঠিকেল রাত্রিরে ভাত আছে রাতে খাবি যা ये की लेके दो मांगुला है ना कुछ दे ले ना दो कोई दे अपना जमीन ना तो फिर ले लेके बुझा लेको दा आ तो खा कर लगे कुछ हम नहीं ना दो পয়সা বুঝবে আসি क्या मिले पिछले राय खाना नहीं की जोय दुकान खुला है ना बुझबे बेसी यार तो पर हमें दुकान है की काम करा नु के काम करो दारू मारो और पानी शिका और की करा पूजा करो और चलाओ पूजा करा ढुकला बाती लय क्या है तई की मानु हवा करबा नरा पूजा करा बाती लय मानुए भगवान एक टाका दियो हवा करबा नरा भगवान पूजा कर लाभ নাই ভগৱানে তোক নাছে একে তোৰ মনটো ভাল কৰি ভগৱানক পূজা কৰিব লাগে কিন্তু ভিক্ষা চলটো 5 টাকা দিও হবা নৰা তোৰ এই মানৱতা কোন মানুহ দিও হবা নৰা বেয়া ব্যৱহাৰ নকৰিবি মনটো দিয়ে পারে এক সালাম মই বেয়া কাম কৰিলো টেনচনে সঁচা কথাই কৈছো হয় ইমান লোক তোক এইখান মই পইচা দিবা পাৰিলো হয় কিন্তু তোক এটা কথা বুজাব বিচাৰিছো তই পাৰাখিনি মানুহক খুজি নাকি কৰ্ম কৰি খাবি আৰু স্বাধীনতা দিব আহিছে তই দেখোন গমেই পাইছা আৰু 15 আগষ্ট নাথাকিলে পতাখন বিক্ৰী কৰিবি আৰু যিখিনি পইচা পা আৰু কিনবি আৰু বিক্ৰী কৰিবি পাৰাখিনি মানুহক খুজি খাব নালাগে ঠিক আছে দাদা মই কথা বুজিছো মই 15 আগষ্ট নাথাকিলে কত পাইছো আৰু দেউতা হলপানি মই কাম কৰিব যাম দে স্কুলতে যাব দিব ঠিক আছে যাই দিয়া আৰু শুন মই কথা নে তুমি কিনে পাৰি নেকি আৰু পইচা কেনেছে ৰখাম বাবা দাদা লকচোন কি হল দাদা লকচোন আহিছে তেত নালগে মগলা মোৰ কি পইচা গাছত লাগছে নেকি লকনা খান তেত নালগে বুলি কৈছো না কোনাইতো দাদা লকনা খান সব মানুহ মত বলাইছি আপুনি এখন মূল্য বুজি নাপায় কি তেত নালগে বুলি কৈছো না হা তই মই এখনৰ মূল্য বুজাবা আইছে চাও দিছুন এৰি মুমকছুন আপুনি কে আয়ে মুমকছুন আগে কি হল কক আপুনি কি পাগলা পাতি কৰিব যাইছে নেকি এখন কি নাজানে নেকি জানো এখন জাতীয় পতাকা কিন্তু মোক নালগে ই বাৰে বাৰে জোৰ কৰিছে কি আপুনি লক সেইকাৰণে মই দলিমেট দিছো আপুনি নলে না এখন দলিয়াৰ অধিকাৰ ক'ত পালি পতাকা এখন সন্মান কৰা আমাৰ কৰ্তব্য আপুনি নাজানে নেকি এই সাধাৰণ কাপোৰখনত কিয় পইচা খৰচ কৰিমে সাধাৰণ কাপোৰ এখনৰ কাৰণে কিমান বিষ শহীদ হৈছে কত ডাঙৰ ডাঙৰ মানুহ শহীদ হল আপুনি নাজানে নেকি হেৰি এই পতাকা নলটো মোৰ কথা আপুনি লেকচাৰ মাৰিকে আছে আপুনি ললে নাই আপোনাৰ এখন ল'বলে নাই আপুনি এখন দলিয়াৰ অধিকাৰ ক'ত পালে দাদা আপুনি ইমান জানা শুনা মানুহ কাৰণৰ মূল্য বুজি নাপায় লাষ্ট লগা আচলতে আপুনি ইমান ডাঙৰ মানুহ হয় বুজি নাপায় নেকি আপুনি নিজৰ চলটো কি বুজাব হে আপুনি কি দেহৰ ৰহি নেকি দাদা এই পতাকাখনৰ কাৰণে বহুত বিষ শহীদ আৰু এখন দেখক আমাৰ গৌৰৱ সন্মান আৰু এখন সন্মান কৰা কাৰো অধিকাৰ নাই আপুনি কথাটো এতিয়া বুজি পাইছেনে
যাওক এতিয়া আপোনাৰ দৰে মানুহৰ লগত কথা পতাটোৱে ভুল এতিয়া আমাৰ দাদা ৰ'বচোন ভাইটি ৰ'ব কি হ'লে ৰ'বাচোন ৰ'বা দাদা মোৰ বিৰাট ডাঙৰ ভুল হৈ গ'ল মোক কালি ক্ষমা কৰি দিব মই আজিহে বুজি পালোঁ যে জাতীয় পতাকাখনৰ প্ৰতি আমি সন্মান জনা উচিত দেচোন ভাইটি বুজি পাইছোঁ নহয় বুজি পাবই লাগিব আৰু সকলোৱে বুজি পাব লাগিব পতাকাখন আমাৰ দেশৰ গৌৰৱ দাদা বুজি পাইছোঁ দিয়ক মোক আৰু লাজ নিদিব ভাইটি এইখনত কেইটকা দিব লাগিব দা 120 টাকা হয় 100 টাকা দিলেও হ'ব বাৰু দিয়ক ভিডিঅ'টো ভাল হ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব আৰু 15 আগষ্টৰ শুভেচ্ছা জনালোঁ জয় হিন্দ জয় হিন্দ